नमस्कार बंधुসকল मैं हातीमे आबेलिर रदर आमेज लई आपनालोकर आज आको सरू ब्लग एटा लई आहिछु। तो आज मैं तारमाने निजर घरते उत्पादित हुआ शाक पाचलिर गछ जिखिनि आछे এই गछटोर विषये आलोचना करिबोलै गई आछु। तो मोर देउताई कि करिছে घरत मैं भिडिओर माजेदी बहुत भिडिओ जे কৈ থাকো এনেকৈ কৰক तारमाने बुढ़ा मानुह हलेও घरते कि करिছে ए गिरी सीडर जितु शिवा जितु कोमोरा आछे लोकेल এই कोमोरार एक पेकेट घरते परि आछिल। परि थका गुटिखिनि कि करिছিল এই চাওক लगाइছিল। लगोৱাৰ পিছত এ চাওক এটা গছতে কিমান কোমোৰা লাগিছে আপুনি নিজে অনুভৱ কৰক। एकदम गछर गुरिर पर आरम्भ হৈ एकदम इफाले चाওক সৰু সৰু গছ চাওক। এইটো গছ যে আপোনালোকক দেখুৱাই আছো আপোনালোকে অনুভৱ কৰিবই নোৱাৰিব ইমান আনন্দদায়ক। এ চাওক ঘৰৰ एकदम ঘৰৰ মুখাৰিত চাওক ইমান সৰু গছত কিমান ধুনীয়া কোমোৰা লাগি আছে। এ চাওক চাওক ওপৰত উঠি আছে আৰু एकदम গছটো মোটামুটি 3 ফুট মান ওখ হৈছে। 3 ফুট ওখ হোৱা তাৰ মানে এই গছৰ পৰা বলে আৰু বিক্ৰীও কৰিছে। মই নাজানো মই ঘৰত নাথাকো এই গছৰ পৰা বলে কোমোৰা কাটি আকৌ বিক্ৰী কৰিছে। এটা কোমোৰা বলে 30 টকা। এ চাওক ইফালে চাব পাৰিছে এটো গছত 11টা কোমোৰা লাগিছে। আৰু চাওক এই ডেলিভাৰী দিবৰ কাৰণে মই কি কৰিছিলো ৰঙালাও পেকেট আনি থৈছিলো। এ চাওক এটা ৰঙালাওৰ পেকেট কাটিখিনি আকৌ গুটি লগাইছিল। চাওক হাইব্ৰিড ৰঙালাও আছিল এটো। এ চাওক কি ধুনীয়াকৈ লাগিছে তাৰমানে মনত আনন্দ লৈ লগাইছিল। আজি চাওক কিমান ধুনীয়াকৈ গছত লাগিছে তাৰমানে গোটেই দিন ঘৰতে থাকে পাৰ চৰাই লৈ এইবিলাক লৈ খেলি থাকে। ইফালে গছ গছনিও লগাইছে ধুনীয়াকৈ গছত ফলন ধৰিছে। ইফালে চাওক একদম সৰু এটা কোমোৰা গছ। এ চাওক মাটিৰ লগতে যেন লাগি আছে কোমোৰা। এ চাওক কিমান কোমোৰা লাগিছে গছত। তাৰমানে এইবিলাকত তাৰমানে কোনো ধৰণৰ ঔষধ সাৰ নিদিয়াকৈ জৈৱিক পদ্ধতিৰে কৰা ঘৰত খাবৰ কাৰণে লগাইছে। এ চাওক দেউতাই এইবিলাক আপোনালোকে অনুভৱ কৰিছে যে ঔষধ দিছে কিজানি নহয় এইবিলাক ঔষধ নহয়। এই ডেটল গছত বলে পোক মাৰিবৰ কাৰণে ডেটল ব্যৱহাৰ কৰি আছে। সঁচা কথা যেটো ডেটল ইউজ কৰিলে কিন্তু গছত কোনো ধৰণৰ পোক নাথাকে আৰু পাতবিলাক তেলতেলীয়া হয়। তাৰ কাৰণে এনেকুৱা ধৰণৰ নতুন নতুন পদ্ধতি ওলাই আছে আৰু মোক কৈ থাকে ডেটল দিলে গছৰ পোকবিলাক তাৰমানে নষ্ট হয় আৰু গছৰ পাতবিলাক তেলতেলীয়া হয় এনেকৈ মোক বুজাইছিল যোৱা ৰাতি। তো সেই পদ্ধতি আকৌ আপোনালোকৰ লগত মই কথাখিনি শ্বেয়াৰ কৰিলোঁ। এই চাওক ইফালে এটা কিমান ডাঙৰ লাগিছে খাব পৰা হৈছে। সৰু সৰু কলিবিলাক লাগি আছে। তো বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল ঘণ্টিটো অন কৰি দিব। আৰু বেছি নকৈ মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।